নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেল বৰ্ষা এণ্টাৰটেইনমেণ্টলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ এইটো প্ৰথম ভিডিঅ' হয়। মই আজি মোৰ প্ৰথম ভিডিঅ'টোতে আপোনালোকলৈ এটা চিকেন ৰেচিপি আগবঢ়াম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। বলক তেনেহ'লে বনাবলৈ আৰম্ভ কৰোঁ। প্ৰথমতে মাংসখিনি মেৰিনেট কৰি ল'ব লাগিব। মাংসখিনি মেৰিনেট কৰিবলৈ মই অলপ দিছোঁ হালধি গুড়ি, তাৰপিছত অলপ দিম নিমখ, তাৰপিছত ইয়াত দিম জিৰা পাউডাৰ, জিৰা গুড়ি অলপমান, তাৰপিছত দিম অলপমান ৰেড চিলি অলপমান মিট মছলা পাউডাৰ। আপোনালোকে যিমান খায় সিমান জোখত লৈ ল'ব। মই ইমান বেছিকৈ দিয়া নাই। তাৰপিছত অকণ গৰম মছলা দি এতিয়া মেৰিনেট কৰি লওঁ। তাৰপিছত নিদিলেও হ'ব। আৰু অলপ দিব লাগিব মিঠাতেল অলপ দি দিম। দি লৈছোঁ। এতিয়া আমি এইখিনি ভালদৰে মেৰিনেট কৰি ৰেডি হৈ গ'ল। এতিয়া মই বাকীখিনি সামগ্ৰী যোগাৰ কৰি লৈছোঁ। মইতো ইয়াত লৈছোঁ 2টা মিডিয়াম চাইজৰ পিঁয়াজ, 2টা আলু, এটা বিলাহী টুকুৰা টুকুৰাকৈ কাটি লৈছোঁ। আপোনালোকে পেষ্ট বনাই ল'ব পাৰে। আৰু কেইটামান জলকীয়া, কেইটামান গোটা জিৰা আৰু আদা নহৰু বটা। এতিয়া আমাৰ কেৰাহীত তেল গৰম হৈ গ'ল। প্ৰথমে জিৰা দি দিছোঁ, গোটা জিৰা ফুটি উঠিছে। এতিয়া দিম পিঁয়াজ, তাৰপিছত দিম জলকীয়া। আমি অলপ ভাজি ল'ম অলপ দেৰি। এতিয়া মই দি দিছোঁ অকণমান আদা নহৰু আৰু অকণমান থৈ দিছোঁ পিছত দিবলৈ। এতিয়া মই বিলাহীখিনি দি দিম। দি পেলাই অলপ দেৰি ভাজি থাকিম। বিলাহীখিনি কোমলিবৰ কাৰণে আমি এতিয়া অলপ নিমখ ইয়াত দি দিম। তাৰপিছত অলপ দেৰি ভাজিম। মছলাখিনি ভালদৰে মিলি যাবৰ বাবে আমি ইয়াত অলপ পানী এড কৰিম। মোৰ এতিয়া মছলাখিনি ভাজি হৈ গৈছে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে তেল বিৰিঙি উঠিছে। এতিয়া আমি ইয়াত মাংসখিনি এড কৰি দিম। মেৰিনেট কৰি থোৱা মাংসখিনি এতিয়া আমি এড কৰি দিম। এতিয়া আমি এনেদৰে 10 মিনিট সময় ভাজি থাকোঁ। ঢাকনা মাৰি দুবাৰমান মই লৰাই পেলাই ভাজি আছিলোঁ। এতিয়া মোৰ মাংসখিনি ভাজি হৈ গৈছে। এতিয়া ইয়াত আলু এড কৰিম। আগতে মই আলুখিনি ফ্ৰাই কৰি ৰাখিছিলোঁ। আলুখিনি এড কৰি দিম। তাৰপিছত অকণমান 1 মিনিট সময় ভাজি পেলাই গৰম কৰি ৰখা পানী দি দিম। আদা নহৰুখিনি দিম। অথনি ৰাখি থোৱা আদা নহৰুখিনি দি দিলোঁ। তাৰপিছত এতিয়া ইয়াত পানী এড কৰি দিম। মই এতিয়া ইয়াত অলপ পানী
সৰহকৈ দি দিছোঁ পানীখিনি উতলি পেলাই কমিব লাগিব তেতিয়া মাংস ৰেডি হৈ যাব এই চব মাংসখিনি উতলি পানী কমি গ'ল মই ইমানটো পানীতে ৰখাম মাংসখিনি এতিয়া ৰেডি হৈ গ'ল মাংসখিনি এটা বাটিত সাৰ্ভ কৰি দেখো কালাৰটো ধুনীয়া লাগিছেনে দেখি পেলাই খাওঁ খাওঁ লাগিছেনে মাংস ৰেডি যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ